ক্ৰিকেট ইতিহাসত এজনকৈ এজন মহান খেলুৱৈৰ নাম আছে যিসকলে ৰানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰেকৰ্ড বনাই থৈছে। কিন্তু আপোনালোকে জানেনে ক্ৰিকেট ইতিহাসত এনেকুৱা এটা ৰেকৰ্ড আছে যিটো ৰেকৰ্ড গঢ়িব পৰা সকলো খেলুৱৈৰ বাবে সম্ভৱ নহয়। আচলতে ক্ৰিকেট ইতিহাসত এনেকুৱা 4জন খেলুৱৈৰ নাম আছে যিকেইজনে নিজৰ ক্ৰিকেট কেৰিয়াৰত এবাৰো শূন্যত আউট হৈ পোৱা নাই, আৰু এনেকুৱা এটা ৰেকৰ্ড গঢ়িব পৰাটো সঁচাকৈ বহুত ডাঙৰ কথা। আজি আমি এই 4জন মহান খেলুৱৈৰ বিষয়ে আলোচনা কৰিম। নম্বৰ 1ৰ নাম আছে সাউথ আফ্ৰিকাৰ এজন মহান খেলুৱৈ জেক্স ৰডলফ। এইজন খেলুৱৈয়ে 45খন বনডে মেচত 1174 ৰান বনাইছিল, য'ত 7বাৰকৈ হাফ চেঞ্চুৰী মাৰিছিল আৰু 6বাৰকৈ নট আউটো আছিলে। বনডে মেচত এইজন খেলুৱৈ সৰ্বাধিক স্ক'ৰ 81 ৰান আছিল, আৰু এইজন খেলুৱৈ আজিলৈকে শূন্যত এবাৰো আউট হৈ পোৱা নাই। নম্বৰ 2ত নাম আছে ভাৰতৰ এজন আগৰ খেলুৱৈ য়াশপাল শৰ্মা। এইজনে 42খন বনডে মেচ খেলি 883 ৰান বনাইছিল আৰু লগতে 4বাৰকৈ হাফ চেঞ্চুৰী মাৰিছিল। এইজন খেলুৱৈ সৰ্বাধিক স্ক'ৰ আছিল 89 ৰান। ভাৰতৰ এইজন খেলুৱৈ বনডে মেচত এবাৰো শূন্যত আউট হৈ পোৱা নাই। নম্বৰ 3ত নাম আছে দক্ষিণ আফ্ৰিকাৰ এজন মহান খেলুৱৈ পিটাৰ ক্ৰিষ্টান। এইজন খেলুৱৈ 3 বছৰলৈকে ক্ৰিকেট খেলিলে, আৰু এই 3 বছৰত এইজন খেলুৱৈ 40খন বনডে মেচ খেলি 1293 ৰান বনালে, তাৰে 9টা হাফ চেঞ্চুৰী লগাইছিল, আৰু তেওঁ বনডে মেচৰ সৰ্বাধিক স্ক'ৰ 97 ৰান আছিল, আৰু এইজন খেলুৱৈ এবাৰো শূন্যত আউট হৈ পোৱা নাই। নম্বৰ 4ত নাম আছে কেপ্টন বেৰছেলছ। এইজন খেলুৱৈ অষ্ট্ৰেলিয়া আৰু সাউথ আফ্ৰিকাৰ দুয়োটা টীমৰ হৈ খেলিছে, আৰু এইজনে 10 বছৰ কেৰিয়াৰত 9খন বনডে মেচ খেলি 3367 ৰান বনাইছিল, তাৰে 1টা চেঞ্চুৰী আৰু 26টাকৈ হাফ চেঞ্চুৰী মাৰিছিল, আৰু এইজন খেলুৱৈ 10 বছৰ কেৰিয়াৰত এবাৰো শূন্যত আউট হৈ পোৱা নাই। আজি ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।